friends, welcome back to our channel Nihal and Adi special. To bolak ami video to arambho koru. Ji ami eta thai jai asu jot mane mur friend ejon mane eta bondhu hoy mur mane hi eta record koribole jai ase aru eta friend mane hoy kene iman dangor record kora bahut dangor kotha aru so iti ami video to arambho koru. Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. Hey ya, bogali ketak sauksun kenakoi dhuniya kori mane bisoron kori ase. So kiman ta bogori. Etao no dutao no hoy. Ai balo Khoru Hojai Stadium. ইয়াতে যত মানে সব হয় আগৰ ফার্স্ট তাছত দিছিল লাস্ট মানে হৈছিল খেলো ইন্ডিয়া ইয়া দেখিছে আপোনালোকে এই দুটা কৰি আছে আৰু মোৰ মানে যোনটো এটু সাইড দেখিছে এটু যে এটু মোৰ ফ্ৰেন্ড আৰু হেতু সাগে ইয়াৰ কম মানে কুলদীপৰ মানে মোৰ ফ্ৰেন্ডজনৰ নাম হল কুলদীপ আৰু যোনটো কাখৰজন সাগে কুলদীপৰ কম্পেনিয়ন হয় সো 30 ঘন্টাৰ পৰা মানে এনেকৈ আছে Student is Kuldeep Soikia. They are trying to do a 30-hour marathon yoga on the swimming pool here. This is the Zakir Hussain Aquatic Complex, and they are trying to do the yoga here for the last 30 hours continuously. They began the yoga yesterday at around 10:30 a.m. and today it's about to be 4:30 when they will complete this marvelous feat of 30 hours of yoga. As you can see, their legs and hands have turned whitish because it has become numb. And because they are here since the last 30 hours, they are continuously here doing the yoga, and this is বিষয় ববি আছে তেওঁলোকৰ বা প্ৰথমতে অলপ আমি ভিডিঅ' 1 মিনিট সময় বাকি আছে বাইদেউ যেহেতু অলপ সময় ৰেকৰ্ড ষ্টাৰ্ট হ'ব কিদৰে ষ্টাৰ্ট হ'ব এতিয়া
ৰেকৰ্ড কৰাৰ পিছত ইয়াৰ দুগুণে কিন্তু মানুহসকলে যিসকল সাঁতোৰবিদ আছে আৰু উৎসাহিত হ'ব। চাওক কিছু সময় মাত্ৰ কেইছেকেণ্ডমান সময় তাৰ পাছতে ৰেকৰ্ড স্থান হ'ব ৰ'ব, অভিলেখ স্থাপন হ'ব। দুই এখন সন্তানে ইতিমধ্যে ঘড়ী সময় ৰাতিপুৱা সময় 6টা দেখুৱাইছে। এয়া চাওক 4:21 এয়া 4:21 হৈছে। এয়া দেখিবলৈ পাইছে কালি 10:21 শইকীয়া বাবুলগুৰি আৰু কুলদীপ শইকীয়াক আমিও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পোনে পোনে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ 30 ঘণ্টা ইয়াৰ কোনো কম সময় নহয়। 30 ঘণ্টা যোৱা ৰেকৰ্ড তেওঁলোকে কৰিছে নেশ্যনেলত এতিয়ালৈকে তেনেকুৱা ৰেকৰ্ড আমি যিমান দূৰ খবৰ পাইছোঁ তেনেধৰণে আজিলৈকে এই ৰেকৰ্ড কোনেও গঢ়ি তোলা নাই। তেওঁলোকে প্ৰথমবাৰৰ বাবে দুগৰাকী অসমীয়াই এনেধৰণে তেওঁলোকে ৰেকৰ্ড জনাইছোঁ। বহুত বহুত শুভেচ্ছা তোমালোকক। ঠিক আছে, আপোনালোকে উঠি আহক। আপোনালোকে উঠি আহক, আমি উঠি আহিলে আমি মন্তব্য ল'ম। ইয়াৰে পৰা এতিয়া আমি ওলাই আহিলোঁ আৰু এতিয়া আপোনালোকে চাগে গম পালে কি ৰেকৰ্ড বনালে। মানে ফ্লোটিং ইন মানে য়োগা ইণ্টাৰনেশ্যনেল য়োগা ডে আছিল আজি। তো আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰোঁ। আজিৰ ভিডিঅ'টো আপোনালোক যদি ভাল লাগিল লাইক এটা কৰিব, চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিব, আৰু আমাৰ নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিব। আৰু আজিৰ ভিডিঅ'ৰ কাৰণে মানে নেক্সট ভিডিঅ'ৰ কাৰণে বাই বাই।